এই দৰং জিলাৰ পৰা এতিয়া অহা নাই, এইটো এছেম্বলিৰ ইলেকশ্যনৰ আগতে আহিছে। গতিকে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগতে আহিছে, সৰি এছেম্বলি নহয়, পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগতে আহিছে যেতিয়া ডেলিমিটেশ্যন হৈছে। আৰু সেই সময়তে তেখেতসকলে গম পাইছে যে আমি ইতিমধ্যে BTRৰ ভিতৰত আহিছোঁ। গতিকে আজিৰ সময়ত তেখেতসকলৰ কি ৰিচেণ্টমেণ্ট আছে, কি অভিযোগ আছে, সেইটো আমি শুনিম, জানিবলৈ চেষ্টা কৰিম। কিন্তু তেখেতসকলে BTR অঞ্চলত খুব সুৰক্ষিতভাৱে নিজৰ পৰিচয় অস্তিত্ব লৈ আত্মসন্মান লৈ জীয়াই থাকিব পাৰিব। কিবা এটা কথাত তেখেতসকলে হয়তো বুজি পোৱা নাই, এই কথাটো আমি আলোচনা কৰিম। আমিও নিজাববীয়াই কৰিম, দলৰ পাৰ্টিটো নিজাববীয়াই হয়। চাওক, 2029লৈকে কেন্দ্ৰীয়ত NDA চৰকাৰ আছে, তাত আমাৰ 2জন MP আছে। 2026লৈকে দিছপুৰত NDA চৰকাৰ আছে, তাত আমাৰ MLA আছে। আৰু ইলেকশ্যন ঘোষণা কৰালৈকে UPPL আৰু BJPৰ চৰকাৰ কাউন্সিলত চলি আছে। গতিকে আজিৰ সময়ত আমি ৰাজনীতি কৰাৰ লগে লগে একে সময়তে BTR অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কামখিনিও কৰি আছোঁ। গতিকে ৰাজনীতিটো বৰ্তমানৰ সময়ত ৰাজনীতি দল হিচাপে, ৰাজনীতি কৰ্মী হিচাপে আমি ৰাজনীতি কৰি আছোঁ। এট দ্য ছেম টাইম ৰাইজৰ উন্নয়ন, ৰাইজৰ বিভিন্ন ইস্যুবিলাক, মাটি বাৰীৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰাটো আমাৰ দায়িত্ব। এইকাৰণে সময়ত আলোচনা কৰাৰ কাৰণে, এলায়েন্সৰ কথা আলোচনা কৰাৰ কাৰণে, বিভিন্ন কথা আলোচনা কৰাৰ কাৰণে আজি CWC কমিটিত আমি কমিটি গঠন কৰি দিছোঁ। CWC মিটিঙত পৰৱৰ্তী সময়ত তেখেতসকলে আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'ম। বিজেপিয়ে কৈছে ৰাজনীতিৰ পাকঘৰটো কোনটো হয়, ৰাজনীতিৰ বাহিৰৰ ঘৰটো কোনটো হয়। আমি এতিয়া নিজৰ জন্মস্থানত, নিজৰ জাগাত, নিজৰ মা দেউতাক সেৱা কৰিবলৈ ওলাই আহিছোঁ। তাত কোনটো পাকঘৰ বুলি কোনে ক'ব বিচাৰিছে, কোনটো চৰা ঘৰ, কোনটো গোহালি ঘৰ বুলি ক'ব বিচাৰিছে, তেখেতসকলে বুজি পাব। আমাৰ কাৰণে BTR অঞ্চলৰ 35 লক্ষ জনসাধাৰণ আমাৰ দাদা ভাই, মা দেউতা, এটা ডাঙৰ ফেমিলি হয়। তেখেতসকলে বাহিৰত থাকে, ভিতৰত থাকে, আন্ধাৰত থাকে, বাহিৰত থাকে, চবকে আমি নিজৰ পৰিয়াল বুলি ভাবোঁ। গতিকে যোনে যোনে নতুন নতুন সংজ্ঞা ওলাইছে, নতুন নতুন শব্দ ওলাইছে, তেখেতসকলেহে বুজি পাব। গণতন্ত্ৰত ৰাইজে ৰজা, আৰু ৰাইজৰ লগত যোনে থাকিব পাৰে, ৰাইজক যোনে সেৱা কৰিব পাৰে, সিয়ে মৰম পায়, এই কথা মই বুজি পাওঁ। গতিকে আজি আমি ৰাইজক চেষ্টা কৰিছোঁ, আমাৰ হৃদয়ৰ পৰা সেৱা কৰিবলৈ আমি চেষ্টা কৰিছোঁ। বড়োলেণ্ড অঞ্চল ৰাইজক আমাৰ হৃদয়ৰ পৰা মৰম কৰিবলৈ আমি চেষ্টা কৰিছোঁ। বড়োলেণ্ড অঞ্চলৰ ৰাইজক আমাৰ হৃদয়ৰ পৰা আমি শ্ৰদ্ধা কৰিবলৈ। গতিকে এই ক্ষেত্ৰত কোনটো পাকঘৰ, কোনটো গোহালি ঘৰ কোনে কৈছে, তেখেতসকলে বুজি পাব, আমি বুজি নাপাম।